Everyone, মই আকৌ বিহুতলিৰ পৰা আজি একেবাৰে আৰম্ভ কৰিছোঁ ব্লগটো। এয়া আমাৰ লিচা বাইদেউ দৌৰি আহিছোঁ খেলিবলৈ। যদি ঘৰৰ পৰা আহিছোঁ একদম ফূৰ্তিৰে চাহ খাইছোঁ আৰু চিধা গেম খেলিব আহিছোঁ। খেলোঁগৈ আৰু একদম অৱস্থা বেয়া মোৰ এতিয়াই নেখেলোঁতে আৰু খেলিব বাকী আছে। আমাৰ নতুনকৈ ছিংগাৰ ওলাইছোঁ। মই যদি কওঁ ন ব্লগটোত ভিডিঅ'টো নিদিবি তোৰ কথা বেয়া হ'ব। বহা উঠা 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 বহা উঠা উঠা বহা উঠা বহা উঠা উঠা কি মস্ত ৰছে এইডাল ভঙা খেলিম। নেক্সট খেলিম ৰছী টনা। মেডামে পালে ছেকেণ্ড প্ৰাইজ পালে মিউজিক চেয়াৰত। আৰু উঠাব খেলিবলৈ লৈছিলোঁ। মই ছেকেণ্ড ৰাউণ্ডতে হাৰি থাকিলোঁ আৰু বাকী এই দুজনী খেলি আছে বাৰু কি হয় চাওঁ জিকে নে নিজিকে। বাকী খেলি আছে ইহঁতসকলে। নেক্সট গেম খেলিম বুলি ভাবিছোঁ, চাওঁ তেতিয়াও কি হয়। থাৰ্ড পালে আকৌ উঠাব হাত ভাল লাগিলে। যি হওক থাৰ্ডটো পাইছে ন, ভাল লাগিছে। আৰু এতিয়া লাইনত থিয় হৈ লৈছোঁ পাৰ পানী খেলিবলৈ। গাইজ নাজানো জিকিম নে হাৰিম, খেলিবলৈ লৈছোঁ বাৰু। আৰু ভণ্টিয়ে নেখেলে, আমাৰ মেডামজীয়ে, তাই ভৰি বিষাইছে উঠা বহা খেলি। এতিয়া সেইকাৰণে মই আৰু এয়া ৰিক্সাই খেলি আছোঁ আৰু আমাৰ এইখিনি ছোৱালীসকলো আছে। বাকী চাই থাকক আৰু গেমটো কেনেকুৱা যায়। আৰু এইফালে ৰছী টনা খেল হৈ আছে আৰু আমাৰো পাৰ পানী হৈ আছে। চ' অকণমান প্ৰব্লেম হৈছে আমাৰ খেলিবলৈ বাৰু। যি নহওক দুইফালে হৈ আছে সময়ৰ অসুবিধাৰ কাৰণে। আৰু এয়া নাম দিবলৈ আহিছোঁ আমি জিকাৰ। কান্দি মঞ্চত বীরজনী বর্মন, এই আমার কান্দুরা বর্মন। বাইদেউ পালে দুখন আৰু মই আছো বাৰু বাকী। পাৰমাণিক প্ৰতিযোগিতা ডাঙৰ ছোৱালীৰ শাখাত প্ৰথম পুৰস্কাৰ। দ্বিতীয় পুরস্কার ধরিত্রী রাভা। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু খুব বেছি ভাল লাগিছে। ভণ্টিও দুটা গেমত পালে, ময়ো এটা গেমত পালোঁ বাৰু। এনেই খেলিছিলোঁ বাট পাই গ'লোঁ, ভাল লাগিছে। মনটো পালেতো এনেও ভাল লাগে বাৰু। যি নহওক এতিয়া ঘৰলৈ গৈ আছোঁ। চ' আজি ব্লগটো এইখিনি আছিলে। যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।